সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই আজি ঘৰতে চাবোন বনাইছিলোঁ। কেনেদৰে বনাওঁ আপোনালোকক দেখা ভাবিলোঁ। সকলোৱে যিহেতু চাবোন বনাই আছে দেখি আছোঁ, মই সেইবাবে ট্ৰাই কৰি চালোঁ। খুব ধুনীয়া হৈছিলে। কি কি ব্যৱহাৰ কৰিলোঁ চাওক। এয়া নেমু টেঙা 3টা লৈছোঁ, এটুকুৰা চপ বেছ আৰু ভিটামিন ই অইল কেপচুল 3টা। এটুকুৰা চপ বেছ মই ফ্লিপকাৰ্টতে অৰ্ডাৰ কৰিছিলোঁ। আমাক চাবোন বনাবৰ বাবে এটুকুৰা চপ বেছ লাগিবই। এয়া দেখিছে, চপ বেছৰ সলনি আপোনালোকে যিকোনো গ্লিচাৰিনযুক্ত চাবোন যেনেদৰে পিয়াৰ্ছ এটুকুৰা লৈ বনাব পাৰে। এয়া নেমু টেঙা 3টা মই ভালদৰে ধুই ল'লোঁ চাফাকৈ, আৰু ধুই পানীটো শুকুৱাই এয়া নেমু টেঙাৰ বাকলিখিনি কাটি লৈছোঁ মিহি মিহিকৈ, পাতল পাতলকৈ। নেমু টেঙা বাকলি আমাৰ স্কিনৰ বাবে কিমান ভাল আপোনালোকে জানি কোৱাৰ প্ৰয়োজন নাই। ভিটামিন চি আমাৰ স্কিনৰ বাবে বহু উপযোগী। স্কিনত খজুৱতি, দাগ, পিম্পলছৰ যদি পিম্পলছ উঠে তেতিয়াও এনেকৈ লগাব পাৰিলে স্কিনত খুবেই ভাল। এয়া দেখিছে, চপ বেছ কেইটুকুৰা মই কাটি লৈছোঁ। চপ বেছখিনি গলাব লাগিব, যিহেতু সমান চাইজত কাটি লৈছোঁ চপ বেছ। এয়া দেখিছে, সৰু সৰু স্কোৱাৰ টাইপত কাটি ল'লোঁ যাতে সোনকালে গলি যায় সেইবাবে। আৰু এতিয়া মই গ্ৰাইণ্ড কৰিম, বাকলিখিনি গ্ৰাইণ্ড কৰিব লাগিব, সেইবাবে গ্ৰাইণ্ডাৰত দি দিছোঁ। ইয়াত মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম। আপোনালোকৰ লগত যদি ৰ'জ ৱাটাৰ আছে বা ভেজিটেবল গ্লিচাৰিন আছে তেনেহ'লে দি দিব পাৰে, খুবেই ভাল। মোৰ ওচৰত নাই, সেইবাবে মই এনেধৰণে বনাইছোঁ। চাওকচোন, 2 চামুচ নাৰিকল তেল দি দিছোঁ। আৰু পতঞ্জলি এল'ভেৰা জেল 1 চামুচ দি দিছোঁ। আপোনালোকে ঘৰতে যদি এল'ভেৰা গছ আছে তাৰ পৰাও কাটি দিব পাৰে। আৰু অলপ খহটা যদি হৈ থাকে দেখিছে, তাত পানী 2 চামুচ দি দিব, তেতিয়া মানে অলপ মিহিকৈ গ্ৰাইণ্ড হোৱা নিচিনা লাগিব। আৰু এয়া দেখিছে, এখন কটন কাপোৰ লৈছোঁ চাফা, ইয়াত এইখিনি ৰসখিনি উলিয়াবৰ বাবে চেপিব লাগিব, সেইবাবে এয়া দেখিছে ধুনীয়াকৈ চেপি দিছোঁ। ৰসখিনি ইমান ধুনীয়াকৈ ওলাইছে। এয়া দেখিছে, ভালদৰে ৰসখিনি উলিয়াই লৈছোঁ। এয়া দেখিছে, এইখিনি কিন্তু মই পেলাই নিদিওঁ, এইখিনি মই স্ক্ৰাবাৰ হিচাপে ব্যৱহাৰ কৰিম। আপোনালোকে এনেদৰে যদি বনায় তেতিয়াহ'লে এই নেমু টেঙাৰ ৰৈ যোৱা বাকলিখিনি ৰাখি দিব। এয়া দেখিছে, মোৰ ইমানখিনি ৰস ওলাইছে। এতিয়া চপ বেছখিনি গলাবৰ বাবে চচপেন এটাত পানী দি পাতি দিছোঁ। এয়া চপ বেছখিনি বাচন এটাত লৈ লৈছোঁ। চচপেনত পানী উতলি আছে দেখিছে, ইয়াৰ ওপৰতে এনেদৰে চপ বেছখিনি গলাব পাৰি। কিন্তু মোৰ অসুবিধা হ'ল, চচপেনটো সৰু বাবে এইটো বাচনটো বেছি ডাঙৰ হ'ল, সেইবাবে অন্য এটা বাচনত মই গৰম পানীখিনি ঢালি ল'লোঁ আৰু এয়া তাৰ ওপৰত চপ বেছখিনি বাচনটো দি দিছোঁ। দেখিছে, লাহে লাহে গলিব ধৰিছে। এনেদৰে লৰাই লৰাই গলাই থাকিব লাগে। মই অকলে ভিডিঅ'টো কৰিছোঁ বাবে সেইকাৰণে অসুবিধা হৈছে দেখুৱাত আপোনালোকক। এয়া দেখিছে, ভালদৰে গলি গৈছে। আৰু এয়া ভিটামিন ই অইল কেপচুল। আপোনালোকৰ লগত যদি গোন্ধৰ বাবে এচেঞ্চিয়েল অইল কিবা থাকে দি দিব পাৰে, মোৰ ওচৰত নাই বাবে মই নাই দিয়া। এতিয়া এইখিনি চপ বেছখিনিত মিহলাই দিছোঁ। এয়া দেখিছে, ভালদৰে এনেদৰে মিহলাই আছোঁ। এয়া অলপ দেৰি মিহলোৱাৰ পাছত এতিয়া মই মোৰ ওচৰত চিলিকন ফ্ৰেম এটা আছিলে, এই চিলিকন ফ্ৰেমটোতে মই ঢালি দিছোঁ। আপোনালোকৰ লগত যদি ফ্ৰেমটো নাই তথাপিও একো নাই, আপোনালোকে ঘৰতে থকা যিকোনো বাচনতে ঢালি দিব পাৰে, কিন্তু অলপ তেল সানি ল'ব যাতে লাগি নধৰে। এইটোত তেল সনাৰ প্ৰয়োজন নাই, ধুনীয়াকৈ এৰি যায় আৰু চাবোন টুকুৰা দেখিবলৈ ধুনীয়া হয়, সেইবাবে মই এইটোতে ভাল পাওঁ। দেখিছে, গোটেইকেইটা খাপতে মই অলপ অলপ ঢালি দিছোঁ। সম্পূৰ্ণকৈ দিয়া নাই, যিহেতু মই চপ বেছ টুকুৰাও সৰু লৈছিলোঁ, কমকৈ বনাই চাইছিলোঁ। এয়া দেখিছে, এয়া এতিয়া মই ফ্ৰিজত সোনকালে হ'বৰ বাবে ৰাখি দিম। ফ্ৰিজত নাৰাখিলেও হয়, কিন্তু অলপ সময় লাগিব চাবোন টুকুৰা গোট মাৰিবলৈ, টান হ'বলৈ। দেখিছে, এতিয়া ফ্ৰিজত ৰাখি দিলোঁ। এই আধা ঘণ্টামানৰ পাছত উলিয়াই আনিছোঁ। দেখিছে, ইমান ধুনীয়া হৈছে, ছফ্ট হৈছে। ওপৰখিনি ফেনখিনি জমা হোৱাৰ বাবে এনেকুৱা দেখাইছে। এনেদৰে আমি যদি ঘৰতে কেমিকেল মুক্ত চাবোন ইউজ কৰিব পাৰোঁ তেনেহ'লে কিমান ভাল কথা চাওকচোন। এয়া ফাইনেল। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। থেংক ইউ।